কি বুলি একো বুলি ভিডিঅ' হ'ব নমস্কাৰ, মই বৰ্ণালী। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বলকচোন তেনে কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। শেষত কমেণ্ট কৰি নিশ্চয় জনাব যে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আজি বতৰটো একদম বেয়া। কালি ৰাতিৰ পৰা বৰষুণ মাৰি আছে, বৰষুণ এৰাই জানে আৰু মই যাব লাগে বজাৰত। বজাৰত এটা বিশেষ কাম আছে। কি কাম আছে আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈ চাই থাকিলে। আৰু এতিয়া মই ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। ওলাই প্ৰথমতে ঋষিৰ স্কুল যাম, ঋষিক স্কুলৰ পৰা আনি তাৰপিছত মই বজাৰ যাম। আৰু তেতিয়ালৈ ভিডিঅ'টো শেষলৈ চাই থাকিলে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়া আহিব লগা ভিডিঅ' সোমোৱাৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব। আৰু এতিয়া ঋষি স্কুলৰ পৰা আনিব আহিছোঁ আৰু এইখিনিতে এটা এক্সিডেণ্ট হ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া ঋষিক মই স্কুলৰ পৰা লৈ ডাইৰেক্ট বজাৰত আহিছোঁ। কিয় আহিছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব, গম পাব। আচলতে আপোনালোকে ধৰিব পাৰিছে যে মই ক'ত আহিছোঁ। আজি এখন সৰ্থেবাৰীত নতুনকৈ পাৰ্লাৰ অপেনিং হৈছে আৰু সেইকাৰণে মই ইয়াত আহিছোঁ। আৰু এয়া মোৰ লগৰ বান্ধৱী, বহুত দিনৰ মূৰত আজি লগ পাইছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। কি বুলি একো বুলি এতিয়া কেক কাটিবৰ কাৰণে ৰেডি হৈছে, কিন্তু কেক কাটিব লাজ কৰিছে। ইমান লাজ কৰে, তাই কি ক'ম। মুঠতে কেমেৰাৰ আগতে ভালদৰে কথা নকয় আৰু কিন্তু বহুত লাজ কৰে। আগৰ পৰাই বাৰু তাই সেনেকুৱা ভালদৰে কথা নাপাতে আৰু যিখিনি কথা পাতে লাগতিয়ালখিনিয়ে পাতে, বেলেগ কথা নাপাতে। আৰু এয়া লাজ চাওকচোন, তাই ইমান লাজ কৰিছে কেকটো কাটিবৰ কাৰণে। আৰু আপোনালোকৰো আহিব এবাৰ সৰ্থেবাৰীৰ ওচৰৰে পাছৰে যিখিনি মানুহ আছে আহিব। আৰু বৰ্তমান পাৰ্লাৰখনত বস্তু আনিছে, কিন্তু ঘৰত থৈ দিছে। পাৰ্লাৰখনত অনা নাই, পৰহিৰ পৰা মাল সোমাব পাৰ্লাৰখনত। আপোনালোকে আহিলে পাই যাব। আৰু আপোনালোকে নাভাবিব যে পাৰ্লাৰখন মোৰ বুলি। মোৰ নহয়, মোৰ বান্ধৱীৰ। আৰু মোক মাতিছিল, সেইকাৰণে মই আহিলোঁ আজি অপেনিং কৰাতে। আৰু এইফালে চাহ দিবৰ কাৰণে যোগাৰ কৰিছে, মিঠাই, নিমকি। আৰু এইফালে আমাৰ কৃষ্ণা মেডামে কেক কাটিছে। পাছত বাৰু আপোনালোকক ভালদৰে চিনাকি কৰি দিম, যিহেতু মানুহখিনি আছে ইয়াত। মানুহখিনি যোৱাৰ পিছত আপোনালোকক ভালদৰে, যদি কেমেৰাৰ আগত আহে, মই আপোনালোকক চিনাকি কৰাই দিম। এইফালে আছে আমাৰ পাৰ্লাৰৰ মালিক আৰু কৃষ্ণা আছে। আৰু পাৰ্লাৰখন ক'ত আছে কৈ দিয়া। তো পাৰ্লাৰখন আছে আপোনালোকৰ ষ্টেট বেংক পাৰ হৈ আহি হোণ্ডা ডিলাৰৰ অপজিট চাইডে, আপোনালোকে নলবাৰী ৰোড হ'ব এইটো। তো আপোনালোকে আহিব। আৰু পাৰ্লাৰখনৰ নাম হৈছে অংকুৰ বিউটি পাৰ্লাৰ। আৰু এইফালে লাজ কৰে নকয়। আৰু আজি মনটো বহুত ভাল লাগিছে, কাৰণ বান্ধৱী এজনীৰ মনৰ আশা পূৰণ হৈছে। আৰু এয়া কৃষ্ণা মেডামৰো 2 এদিনত পাৰ্লাৰ অপেনিং কৰিব বাৰু। পাছলৈ আপোনালোকে কম, আজি কৈ নিদিওঁ। বৰ্তমান ৰিল চলি আছে ইয়াত। ৰিল কৰিব হ'লে লাজ নালাগে। আৰু এতিয়াও আমি ঘৰত যাওঁ, বহুত দেৰি হ'ল। যাই ভাত বনাব আছে, তাৰপিছত আপোনালোকক ৰুমত লগ পাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ শেষলৈ চাই থাকিব। আৰু যদিহে ভাল পাইছে শ্বেয়াৰ কৰি দিব। হাই এভৰিৱান, বজাৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ বতৰটো বহুত বেয়া কৰিছিলে, বৰষুণ আহিছিল। আৰু ভাত বনাই যোৱা নাছিলোঁ, আহি দৌৰা দৌৰিকৈ ভাত বনালোঁ। ৰুম পোৱাতে 1:30 বাজিছে। ভাত বনাই চিম্পুলকৈ বনাইছোঁ, বেলেগ একো বনোৱা নাই।
দালি আলু ভজা আৰু দৈ আনিছিলে হাজবেণ্ডে এনেদৰে খাইছোঁ আৰু ঋষি খুৱাই থৈ দিছোঁ কিন্তু ঋষি এতিয়াও উঠাই নাই শুই বৰষুণ দিছে আৰু ঠাণ্ডা বতৰ পাই ঋষি তামাম শুয়ে আছে আৰু ময়ো মাতি দিয়া নাই কাৰণ ৰাতিপুৱা আজি বহুত সোনকালে উঠিছিলে আৰু অলপ দেৰিকৈ মাতিম তাৰপিছত অলপমান কিতাপ পঢ়িব দিম আৰু আপোনালোকক তাত গৈ ভালদৰে মই অংকুমণিৰ লগত কথা পাতিব নোৱাৰিলোঁ কাৰণ তাই কেমেৰাৰ আগত নাহে বহুত লাজ কৰে আৰু বহুত ভাল মেকআপ কৰে তাই এবাৰ আহিব তাইৰ পাৰ্লাৰত আৰু যদি মেকআপ কৰিব বিচাৰে তাইৰ লগত কণ্টেক্ট কৰিব পাৰে মই নম্বৰটো দি দিম ইয়াতে এইটো ভিডিঅ'তে আৰু তাই ভাল মেকআপ কৰে কাৰণ মই ফটোশ্বুট কৰোঁতে কৰিছিলোঁ মই বহুত ভাল পাইছোঁ আৰু আপোনালোকে কেনে পাইছে ফটোশ্বুট কৰা ভিডিঅ'টো চালে গম পাব আৰু বহুতে মোক সুধি থাকে যে মই মাইক ব্যৱহাৰ কৰোঁ নে নকৰি ভিডিঅ' কৰিলে এতিয়ালৈকে মই মাইক ব্যৱহাৰ কৰা নাই আৰু আপোনালোকে কমেণ্ট কৰিব মোৰ মাতটো ভালদৰে ভিডিঅ'ত শুনা পায় নে নাপায় আৰু যদি নাপায় তেতিয়াহ'লে কমেণ্ট কৰিব মই এটা মাইক কিনিম আৰু এইটো ভিডিঅ'তে মোৰ এজনী বহুত মৰমৰ বা আছে মই বহুত ভাল পাওঁ বাজনীক আৰু বাই ভিনদেউৰ লগত লিপ কেৰি কাপল চেলেঞ্জ দি থাকে ভাল ভিডিঅ' দি থাকে আৰু বাৰ ভিডিঅ'বোৰ চাব মই এইটো ভিডিঅ'ত লিংকটো দি দিম লিংকত যাব আৰু আপোনালোকে ভিডিঅ'বোৰ চাব আৰু বাক ছাপোৰ্ট কৰিব বাৰ চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু বাক বহুত মৰম দিব আৰু ময়ো এইটো ভিডিঅ'ৰ পৰা আজিলৈ বাই বাই